is the difference between lawyer, advocate and barrister? Just অধিবক্তা, senior advocate, barrister কাক কয়? সকলোকে স্বাগতম জনাইছো আজি ফাৰুক স্যাৰ চেনেলত মই ফাৰুক আহমদ। আজি আমি পাৰ্ট 2 ভিডিঅ'টো লৈ আনিছো। প্ৰমিস কৰিছিলো যে পাৰ্ট 1 ভিডিঅ'টো ভাল ফিডবেক পালে, ৰেসপন্স পালে পাৰ্ট 2 লৈ আনিম আৰু ইটস মাই ডিউটি যে টপিকটো আধাত এৰিব নোৱাৰি, বহুতো টপিক বাকি আছে। তো সময় পলম নকৰি, সময় নষ্ট নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া আইছো আৰু এটা টপিকত, এডভোকেট অন ৰেকৰ্ড, ৰেকৰ্ডত থকা অধিবক্তা। আপোনালোকে জানেনে আমাৰ দেশৰ যেনটো মেইন হয় সুপ্ৰিম কোৰ্ট, আমাৰ এপেক্স কোৰ্ট বুলি কোৱা হয়, শীৰ্ষ আদালত, উচ্চতম ন্যায়ালয়। উচ্চতম ন্যায়ালয়ৰ কিছুমান different rules and regulations আছে। So advocate on record or কাম কি হয়? Advocate on record or কাম সুপ্ৰিম কোৰ্টত হয়। কি হয় আমি জানো আহক। সুপ্ৰিম কোৰ্টৰ মাজত কোনো পাৰ্টিৰ হৈ পেলাই কোনো on behalf of any party বা application, কিবা petition, কিবা complaint advocate on record হে ফাইল কৰিব পাৰে। জেনাৰেল এডভোকেটে ইয়াত সুপ্ৰিম কোৰ্টৰ মাজত কেছ ফাইল কৰিব নোৱাৰে। এডভোকেট অন ৰেকৰ্ড হে গৈ আমাৰ দেশৰ যোনটো নেকি শীৰ্ষ আদালত, উচ্চতম ন্যায়ালয়ৰ কিছুমান ডিফাৰেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে। চ' এডভোকেট অন ৰেকৰ্ডৰ কাম কি হয়? এডভোকেট অন ৰেকৰ্ডৰ কাম সুপ্ৰিম কোৰ্টত হয়। জেনাৰেল এডভোকেটে গৈ, যিকোনো এডভোকেটে গৈ সুপ্ৰিম কোৰ্টৰ মাজত এইখিনি কাম কৰিব নোৱাৰে। এডভোকেট এণ্ড ৰেকৰ্ডেহে গৈ পাৰে। সুপ্ৰিম কোৰ্ট দেশৰ চবতকে শীৰ্ষ আদালত হয়, উচ্চতম ন্যায়ালয় হয়। যদি যিকোনো এডভোকেটে আহি পেলাই যদি ইয়াত যদি কেছ ফাইল কৰিবলৈ লয়, তেতিয়াতো বহুত এটা লং, এটা কনজাষ্টেড এটা প্ৰচিডিউৰ হৈ যাব আৰু সুপ্ৰিম কোৰ্টৰ টাইম ৱেষ্ট হ'ব। সেইকাৰণে এডভোকেট অন ৰেকৰ্ডেহে গৈ ইয়াত অনলি কেছখিনি পুট আপ কৰিব পাৰে। আৰু এডভোকেট অন ৰেকৰ্ড হ'বলৈ হ'লে সুপ্ৰিম কোৰ্টৰ দ্বাৰা এডভোকেট অন ৰেকৰ্ড এক্সাম পাছ কৰিব লাগিব, তেতিয়াহে গৈ এডভোকেট অন ৰেকৰ্ড কোনোবা হ'ব পাৰিব। কোনোবা মহিলাই হওক, পুৰুষেই হওক হ'ব পাৰিব। চ' এতিয়াহে গৈ সুপ্ৰিম কোৰ্টৰ মাজত ফাইল কেছ, কোনো এপ্লিকেশ্যন বা পিটিশ্যন পুট কৰিব পাৰিব, লজ কৰিব পাৰিব। এডভোকেট অন ৰেকৰ্ডৰ পিছত আৰু এক ধৰণৰ উকিল আছে, ডেজিগনেশ্যন আছে, যি কয় এডভোকেট জেনেৰেল, মানে মহা অধিবক্তা। এডভোকেট অন ৰেকৰ্ডৰ ওপৰত আৰু এজন এডভোকেট আছে, যাক কোৱা হয় এডভোকেট জেনেৰেল, ডেট ইজ মহা অধিবক্তা। মহা অধিবক্তা every state, সকলো ৰাজ্যৰ ৰাজ্যপালে, every state's governor appoints advocate general. সকলো ৰাজ্যৰ ৰাজ্যপালে কি কৰে? এডভোকেট জেনেৰেলক এপইণ্ট কৰে। কিয় কৰে? ৰাজ্য চৰকাৰৰ যিমান ৰুলছ, ল ৰিলেটেড কাম আছে, যিমান আইনী কাম আছে, সেইবিলাকত দিশা পৰামৰ্শ দিয়াৰ কাৰণে, সেইবিলাক কাম কাজৰ মাজত লজ, যোনবিলাক ৰুলছ ৰেগুলেশ্যনছৰ ক্ষেত্ৰত কিবা যদি এডভোকেটৰ কাম হয়, সেইবিলাক এডভোকেট জেনেৰেলেহে চম্ভালিব লাগে। কিবা যদি লিগেল মেটাৰৰ মাজত যদি কিবা কাউন্সিলিঙৰ, কিবা যদি পৰামৰ্শৰ প্ৰয়োজন, জেনেৰেলেহে গৈ এইখিনি পৰামৰ্শ ৰাজ্য চৰকাৰক হৈ পেলাই দিয়ে। ৰাজ্য চৰকাৰক দিহা পৰামৰ্শ ল'ব লাগে কিবা আইনী মামলাত। চ' ইয়াৰ কাৰণে এডভোকেট জেনেৰেলে গৈ মেক্সিমাম কামখিনি কৰি দিয়ে অন বিহাফ অফ দ্য ষ্টেট গভাৰ্ণমেণ্ট। ভাৰতত সকলো ৰাজ্যত ৰাজ্যপালে কি কৰে? এজন এডভোকেট জেনেৰেলক এপইণ্ট কৰে আৰু তেওঁক জনা যায় ফাৰ্ষ্ট ল অফিচাৰ, ষ্টেটছৰ ফাৰ্ষ্ট ল অফিচাৰ হিচাপে সেই এডভোকেট জেনেৰেলক জনা যায়। নেক্সট আৰু এক ধৰণৰ আৰু এটা টপিক আহিছে, সেইটো হৈছে এটৰ্নি জেনেৰেল। এটৰ্নি জেনেৰেলো এটা টাইপছৰ এডভোকেট হয়। এটৰ্নি জেনেৰেল কোন হয়? এটৰ্নি জেনেৰেল যেনেকৈ আমাৰ ৰাজ্য চৰকাৰৰ কাৰণে এডভোকেট জেনেৰেল আছে, তেনে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে এটৰ্নি জেনেৰেল থাকে। এটৰ্নি জেনেৰেলে কি কৰে? চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান কাম কাজ আছে কোৰ্টত, সেইবিলাক চোৱা চিতা কৰে। চেন্ট্ৰেল মানে কেন্দ্ৰ চৰকাৰৰ যোনখিনি আইন কানুনী বিভাগৰ কাম কাজসমূহ আছে, এটৰ্নি জেনেৰেলৰ দ্বাৰাহে কৰা হয়। এতিয়া আমাৰ কেন্দ্ৰ চৰকাৰ আমাৰ দিল্লীত আছে আৰু ৰাজ্যত আছে আমাৰ ষ্টেট গভৰ্ণমেণ্ট। তো ষ্টেট গভৰ্ণমেণ্টৰ এডভোকেট জেনেৰেল আৰু কেন্দ্ৰ চৰকাৰৰ এটৰ্নি জেনেৰেল, সেইটোক কয় মহা ন্যায়বাদী বুলি কোৱা হয় হিন্দীত। ষ্টেট ফাৰ্ষ্ট ল অফিচাৰ কোন হয়? এডভোকেট জেনেৰেল। আৰু কাণ্ট্ৰিৰ ফাৰ্ষ্ট ল অফিচাৰ বুলি কাক কোৱা হয়? এটৰ্নি জেনেৰেল। যে আমাৰ কেন্দ্ৰ চৰকাৰৰ যোনজন উকিল হয়, তেওঁক কাণ্ট্ৰিৰ ফাৰ্ষ্ট ল অফিচাৰ বুলিও আমি কওঁ, তেওঁক জনা যায়।
And first law officer is the legal advisor of the central government. Central government or legal advisor whole attorney general. Attorney general or pisot aru ejon ase solicitor general. Solicitor general is also known as the second law officer of the country. He helps the central government in legal matters with the help with attorney general. Attorney general logot solicitor general মিলি পেলাই সেন্ট্রাল গভর্নমেন্টৰ কাৰণে কাম কৰে আৰু সেন্ট্রাল গভর্নমেন্টৰ সেকেন্ড ল অফিসার বুলি কোৱা হয় সলিসিটৰ জেনারেল অ্যাটর্নি জেনারেল ফার্স্ট ল অফিসার আৰু সলিসিটৰ জেনারেল হৈছে সেকেন্ড ল অফিসার অফ দা কান্ট্রি নেক্সট আহিল গভর্নমেন্ট প্লেডার গভর্নমেন্ট প্লেডার কাক কোৱা হয় অসমীয়াত সরকারি আবেদনকারী বুলি কোৱা হয় গভর্নমেন্ট প্লেডার যোনটো উকিল নেকি সরকাৰৰ দ্বাৰা সিভিল কেসেছৰ মাজত মানে দেৱানী মামলা যোনবিলাক আছে যেনেকৈ আমাৰ পাৰ্সোনেল কেসেছ বিলাক হওক মাটি বাৰী পাৰ্সোনেল প্ৰপাৰ্টিজ কিবা কন্ট্ৰাক্ট এগ্ৰিমেন্ট চুক্তিৰ কাৰণে হওক তো ইয়াত কোনোবা যদি গভৰ্নমেন্টে যদি ইয়াৰ কাৰণে কোনো লয়াৰ এপইন্ট কৰে তেওঁ গভৰ্নমেন্ট প্লেডাৰ বুলি কোৱা হয় তেওঁ জাস্টিস দিয়ে কোনোবা কাৰো লগত কাৰোবাৰ কিবা অন্যায় হৈছে সেই অন্যায় গৰাকী ব্যক্তিৰ হৈ মাতমতাৰ কাৰণে চৰকাৰে কাৰোবাক কিবা লয়াৰ এজন এপইন্ট কৰে সেইজনক কোৱা হয় গভৰ্নমেন্ট প্লেডাৰ গভৰ্নমেন্ট প্লেডাৰে সিভিল কেসেছ দেৱানী মামলা বিলাকৰ ওপৰত তেওঁ কি কৰে কাম কাজ কৰে সুৱাচিতা কৰে তাৰ ওপৰত যোনজন ব্যক্তিৰ ওপৰত অত্যাচাৰ হৈছে কিবা ইনজাস্টিস হৈছে সেই তেওঁৰ লগত হৈ পেলাই কাম কৰে তেওঁক ন্যায় দিব কাৰণে কাম কৰে তেওঁ কোৱা হয় গভৰ্নমেন্ট প্লেডাৰ আৰু এটা আছে পাব্লিক প্ৰসিকিউটৰ মানে ৰাজহুৱা অভিযুক্ত কিছুমান অপৰাধ আছে যোনটো অপৰাধ খালি পাৰ্সোনেল নিজৰ কাৰণে নহয় যাৰ প্ৰভাৱটো অপৰাধৰ প্ৰভাৱটো গোটেই সমাজত পৰে আৰু তাৰ কাৰণে খালি অকল এজন ব্যক্তি দায়ী নহয় গোটেই সমাজৰ মানুহৰ দায়ী হৈ যায় সমাজৰ ওপৰত কু প্ৰভাৱ পৰে তেনে কিছুমান অপৰাধক ৰোধ কৰিবলৈ তেনে কিছু অপৰাধৰ যুঁজিবলৈ অপৰাধমূলক কাৰ্যক যুঁজিবলৈ পাব্লিক প্ৰসিকিউটৰক এপইন্ট কৰা হয় যেতে তেনেকা কেসেছ বিলাকক কালপ্ৰিটক শাস্তি দিব পাৰে তাৰ কাৰণে পাব্লিক প্ৰসিকিউটৰক এপইন্ট কৰা হয় যেতিয়া নেকি কোনো ৰাজহুৱা অপৰাধৰ কাৰণে যেতিয়া চৰকাৰে কিবা ভিক্টিমক যোনজন মানে ভিক্টিম হয় যাৰ ওপৰত অত্যাচাৰ কৰা হৈছে এনে ধৰণৰ কাৰ্যৰ কাৰণে পিছত গভৰ্নমেন্টৰ তৰফৰ পৰা তেওঁক সরকারি উকিল এপইন্ট করা হয় তাকে পাব্লিক প্রসিকিউটর কোৱা হয় পাঁচজন পাব্লিক প্রসিকিউটর হ'ব তেওঁ মিউচুয়ালি কাম কৰিব লাগিব কম্প্রোমাইজ নকৰাকে কাম কৰিব লাগিব যেতে দুখিয়ে শাস্তি পায় যোনজন ভিক্টিম আছে ভিক্টিমে যেতে ন্যায় পায় আৰু দুখিয়ে যেতে শাস্তি পায় তাৰ কাৰণে ক্রিমিনাল কেসেছৰ কাৰণে গভৰ্নমেন্টে এপইন্ট কৰে কাক পাব্লিক প্রসিকিউটৰক দৰ্শকসকল আজিৰ ভিডিওটিত এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছিলো বহুতো চেষ্টা কৰো যে সিম্পল ৰাখো কথাবিলাক বহুত কমপ্লিকেটেড টপিক হয় সবে ভাবিছো যদি ভিডিওটো শেষলৈকে চাইছে আপোনালোকৰ জীৱনত যদি কিবা ভ্যালু এড কৰিব পাৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নিজে যেনখিনি কথা শুনিছে নিজৰ এজনলৈ অন্তত শেয়াৰ কৰিব ভিডিওটি যেতে কোনোবাই যেতে বস্তুখিনি জানক বুজক আৰু আগলৈ যদি কোনো প্ৰবলেম নহওক যে সব উকিলেই সব কাম কৰিব নোৱাৰে সব উকিলেই সুপ্ৰিম কোৰ্টত গৈ কেস ফাইল কৰিব নোৱাৰে সব উকিলেই গৈ গভৰ্নমেন্টৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ হক ৰাজ্য চৰকাৰৰে হক গৈ কেস লব নোৱাৰে উকিলৰ মাজতো এডভোকেটৰ মাজতো বিভিন্ন ক্যাটেগৰিজ আছে আমি আজি গম পালো এটো ভিডিওটো ফৰৱাৰ্ড কৰক যিমান পাৰে আৰু মোক সাপোৰ্ট কৰক কাৰণ এনেকা ভিডিও বনাবলৈ বহুতো কষ্ট হয় বহুত বস্তু ৰিসাৰ্চ কৰিব লাগে পঢ়িব লাগে আৰু টপিকটো সিম্পল ৰাখিবৰ কাৰণে বহুতো যত্ন লওঁ আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে আপোনালোকে কমেন্টত জানা কোনে কৰ পৰা চাইছে আৰু অন্তত এজন ফ্ৰেণ্ডে আনজনলৈ শেয়াৰ কৰক